চকুৰ আঁতৰ হ'লেও স্মৃতিবোৰ সদায় জীয়াই ৰাখিম। সময়বোৰ সদায় হাঁচতীয়াকৈ সাঁচি ৰাখিম। ছাত্ৰ-ছাত্ৰীসকলক জ্ঞানৰ পোহৰেৰে পোহৰাই তোলা, ট্ৰেন্সফাৰ হৈ যোৱা আমাৰ মৰমৰ বাইদেউকেইগৰাকীৰ মৰমতেই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু আজি শেষৰগৰাকী বাইদেউ গুচি যাবগৈ। সেয়েহে সময়বোৰ যেন লাহে লাহে শেষ হৈ আহিছে। স্কুলখনত বাইদেউৰ আজি শেষ দিন। দুখৰ মাজতো ছাত্ৰ-ছাত্ৰীৰ মাজতেই যেন বাইদেউৰ কিছু ফূৰ্তি। আমাৰ গাৰ্জেনসকলে যেন বাইদেউক কথাৰে শেষ বিদায় দিছে। আনহাতে মই বৰ্তমান উপস্থিত আছো গাঁৱৰে লুণপুৰীয়া LP স্কুলত। যিহেতু বেটা-বেটিয়ে পঢ়া স্কুলখন হৈছে এইখনেই, আৰু স্কুলখনৰ পৰিৱেশটো আজি আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ। পিছে পৰিৱেশটো চাই কেনে পালে নিশ্চয় জনাবচোন। লগতে ওচৰতে থকা অংগনবাড়ী কেন্দ্ৰটো আপোনালোকক আজি ভালকৈ দেখুৱাই দিছোঁ। আনহাতে ছাত্ৰ-ছাত্ৰীসকলে বাইদেউক আজি বিদায়খনত কবিতা, গান, জ্যোতিসংগীত, ৰাভা সংগীত আদি গাই শুনাইছে। সিহঁতৰ মাজৰে অকণমানি কেইটামানে হয়তো বুজিয়ে পোৱা নাই আজি বাইদেউৰ চকুত কিয় চকুপানী বৈছে। আৰু এইফালে আমাৰ মৰমৰ বাইদেউজনীক আজি গামোচা পিন্ধাইছে। আৰু আমাৰ গাৰ্জেন বাইদেউসকলে সকলোৱে মিলি বাইদেউক এখনি শৰাই আগবঢ়াইছে। স্কুলখনৰে নতুনকৈ অহা ছাৰজনে দুআষাৰমান চমুকৈ বক্তব্য ৰাখি বাইদেউক যেন স্কুলৰ পৰা আজি শেষ বিদায় দিছে। লগতে দুখেৰে থকা বাইদেউজনীক যেন কিছু হহুৱাবলৈ চেষ্টা কৰিলে। আনহাতে আমাৰ অংগনবাড়ী স্কুলৰ বাইদেউগৰাকীও যেন আজি দুখ প্ৰকাশ কৰিছে। বাইদেউৰ চকুতো যেন আজি চকুপানী দেখিবলৈ পোৱা গৈছিল। পিছফালে ৰান্ধনীশালত আমাৰ ৰান্ধনী বাইদেউসকলে ৰন্ধা-বঢ়াত ব্যস্ত হৈ আছে। আনহাতে ছাত্ৰ-ছাত্ৰীসকলে খোৱাৰ আগত হাত দুখন ইমান পৰিষ্কাৰকৈ ধুই লৈছে দেখিছেনে? আৰু এইফালে সকলোৱে খোৱাত ব্যস্ত হৈ পৰিছে। আৰু বাইদেউৰ লগতে সকলোৱে আজি একেলগে খাবলৈ সাজু হৈছে, দেখি ভাল লাগিছে। আৰু এইফালে বাইদেউহঁতলৈ বুলি সাজু কৰিছে। আৰু এইফালে বাইদেউ যাবলৈ সাজু হৈছে। একেবাৰে শেষত ময়ো আজি ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। বাইদেউক আজি আমাৰ মাজৰ পৰা হাঁহি হাঁহিয়ে বিদায় দিছোঁ। আৰু বাইদেউ যেন আমাৰ মাজৰ পৰা হাঁহি হাঁহিয়ে বিদায় লৈছে। এইখন স্কুলৰ পৰাই ওলাই যোৱা সকলো কেইগৰাকীৰ বাইদেউলৈ আমাৰ মৰম চেনেহবোৰ সদায় থাকিব। আৰু আমি সহজতে কেতিয়াও পাহৰিব নোৱাৰিম। ধন্যবাদ।